মর্নিং গাইজ, কি খবৰ? আশা কৰোঁ আজিৰ দিনটো চবেই ভাল, মোৰো ভালেই। ৱেলকাম টু বেক মাই ইউটিউব চেনেল। সকলোকে নমস্কাৰ জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আৰু যাৰ যাৰ বেয়া হৈছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ চবেই ভালে থাকক, সকলোৱে থাকক আৰু ভগৱানে চবক আশীৰ্বাদ কৰিব ভালে থাকিবলৈ। আজিৰ দিনটো কি কৰিম আপোনালোকক দেখাব চেষ্টা কৰিম, কাৰণ মই আজি যাবলৈ লৈছোঁ পথাৰলৈ। পথাৰত নোযোৱাৰ আগত ঘৰতে কিবা কিবি বনাই লওঁ। দেৰিকৈ যাম বাৰু, মই জলদিকৈ নাযাওঁ। আজি আমাৰ পথাৰত এগালমান ডাঙৰ ধান কাটিছে, 20জনীমান হ'ব চাগে। বহুত বেছি ভাল লাগিব। চবেই গ'ল আৰু ৰাতিপুৱা চাহ তাহ পিঠা চিঠা বনাই মই দি পঠিয়ালোঁ। এতিয়া চব্জিকেইটা বনাবলৈ আছে বাৰু, মদ চদ কিবা কিবি চাকিব লাগিব। আপোনালোকক দেখাম কি কি বনাম, কেনেকুৱা বনাম। মই অকলেতো বনাব লাগিব, অকলে বনাই কিনি লৈ যাম। পথাৰটো ইমান ওচৰ নহয়, দূৰ আছে। মানুহটো লৈ যাব বাৰু, ইমান বস্তু দাঙিটো লৈ যাব নোৱাৰিম, সেইটো কাৰণে গাড়ীতে যাব লাগিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে চাই থাকিব, কি কৰোঁ কেনেকুৱা। আপোনালোকক অকণমান দেখাম আৰু পথাৰৰ পৰিৱেশ, আৰু আমি কেনেকুৱা খাওঁ, কেনেকুৱা বনাওঁ সেইখিনি দেখাম। চ' আপোনালোকে চাই থাকিব দেই ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে লাষ্টলৈকে। এতিয়া অকলে অকলে সেইটো কৰিম এনেকুৱা লাহে লাহে গৈ থাকিম আৰু 1টা বজালৈকে। ধুনীয়া লাই শাক নিজৰ বাৰী হয় দেই। এই আমিতো আমাৰ বাৰী নহয় বাৰু, বৌ আনি দিছেগৈ ঘৰৰ পৰা লাই শাক। আৰু এইখিনি মূলা নিজৰ মানে মেডিচাইন নাই লগোৱা, চাওক ইমান ধুনীয়া। এইকেইটা একো নাই, দৰৱ চৰৱ নাই, আৰু খাবলৈ খুব বেছি ভাল লাগিব। আৰু আলু কেইটামান, আৰু আলু কিনিব লাগিব। আলুকেইটা কম হৈছে। আৰু ইয়াতে লাও এটা দি দিম, আপোনালোকক দেখাই আছোঁ ৰ'ব। এইকেইটা মূলাকেইটা এগালমান আনি দিছেগৈ বেছি এবাৰ বৌয়ে। মূলাকেইটা বেছি হৈছে, মূলা বেছি নিদিওঁ, লাইটো বেছিকৈ দিম, আলু দিম, আৰু লাও এটা কাটি দিম। গাহৰি মাংসৰ লগত বনাম আজি, লাও এটা দি দিম। চব মিক্স কৰি বনালে খুব মানে খাই বেছি ভাল লাগে। চ' আপোনালোকে চাই থাকিব। আৰু এইকেইটা ধুই ল'ম মই ধুনীয়াকৈ, ধুই মেলি আপোনালোকক আকৌ লগ পাই আছোঁ। ফাইনেলি গাইছে, এয়া চাওক আহি পাইছেগৈ গাহৰি মাংস। এতিয়া ঘৰত গাহৰি মাংস, লাই শাক, আলু, বিলাহী, মূলা দি বনাম ধুনীয়াকৈ। আপোনালোকক কেনেকুৱা মানে আমাৰ ইমান স্পেচিয়েলকৈ নবনাওঁ, কিন্তু গাঁৱলীয়া টাইপ, আমি গাঁৱলীয়া মানুহ বনাম আৰু ধুনীয়াকৈ হ'লেও খাই কিনি ভাল লাগিব। আৰু বেছি মছলা চছলা আমি নিদিওঁ। ধুনীয়া হৈছে দেই গাহৰি মাংস, 2 কেজি লৈছোঁ। 20জন মানুহৰ কাৰণে হৈ যাব। আৰু এইটো ধুনীয়াকৈ বনাই মেলি আপোনালোকক দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা ষ্টাইলত বনাম। তেলটো অকণমান যেন লাগিছে, কিন্তু তেলটো এগালমান ঢালিছোঁ বাৰু, একদম ডাঙৰ কেৰাহী যেন, সেইটো কাৰণে অকণমান লাগিছে। জুইতে বনাই লৈছোঁ ধুনীয়াকৈ। বনাই ল'ম, বনাই মেলি চব ৰেডি কৰি আপোনালোকক আকৌ লগ পাই আছোঁ দেই। চব লাই শাক, গাহৰি মাংস ধুনীয়াকৈ বনালোঁ। এই এটা ইয়াত পূৰা ফুলকৈ বনাইছোঁ, আৰু ইয়াত হস্কিটেল এটা, এয়া চাওক পূৰা ধুনীয়াকৈ বনালোঁ। এতিয়া লৈ যাম পথাৰলৈ, আৰু এইখিনি ঘৰত অকণমান খাবলৈ থৈ দিছোঁ। আৰু চাওক ধুনীয়া হৈছে, কিন্তু কেমেৰা ইমান ভাল নাই উঠা, সেইটো কাৰণে অকণমান হ'লেও দেখাই দিছোঁ। আৰু চ' এতিয়া পথাৰলৈ যাওঁ। দুগলামান আনিয়ে দিব। Ama itu kata kumawa kabe itu kumawa. Kata katoi kumawa gada mau mami. Jene gapai. Kangkana apa? Ayo mau mami ka. Oyan party deh bazi. Kamangai tani yang bigala. Aku yang side ni. Hipalu hi. Video lah na. Nom gong mau. Kita. Aku bungok kay mo lang eh. Pae ako bung topo mo na. Kala na mo lang na munde ka pi lagi. সৰু পোৱালিটো যে কি কৈছে মাংস খাম চব্জি খাম বুলি কান্দি আছে। আমি আহি পালোঁ, তাৰপিছত আমাৰ চব্জি আনাটো চালে যে সেইটো কাৰণে মই অকণমান দিলোঁ। আৰু
এই শাকটো অকণমান দিলোঁ আৰু ভাজি অকণমান ধুনীয়াকৈ খাই আছে পানী মিক্স কৰি দিছোঁ ইয়াক আৰু খুজিছে নহয় খাওঁ বুলি ইমান ধুনীয়াকৈ খাব পাৰিছে ছোৱালীজনী মই চাই কিনে হাঁহি আছোঁ অ' ইমান ধুনীয়াকৈ খাইছে বুলি পূৰা মানে আমাৰ জলকীয়া মই বেছিকৈ দি বনাইছিলোঁ যে সেইটো কাৰণে জ্বলা হৈছে তাৰ ভাগত ধুনীয়াকৈ খাই আছোঁ হ'লেও সি আমনি নাই কৰা ছোৱালীজনী বেছি ধান কাটি শেষ হ'ল আৰু আজি এতিয়া ঘৰলৈ গৈ আছোগৈ ইয়াত বস্তু খালি ইফালে মাহঁত গৈছে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব সকলোৱে মৰম কৰিব আজিলৈ আহিছে নেক্সট ভিডিঅ' সকলোকে লগ পাম বাই বাই